সাবধান 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 কাইলৈ ঘৰৰ পৰা ওলালে সাবধান কাইলৈ হৈছে 1 অক্টোবৰ বুধবাৰ অসমত সলনি হ'ব বহুকেইটা নিয়ম নাজানিলে হ'ব মহা বিপদ কি নিয়ম সলনি হ'ব সবিশেষ জানিবলৈ এতিয়া ভিডিঅ'টো এটা শ্বেয়াৰ কৰক কাইলৈৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম ধৰা পৰিলেই 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড কোনোবাই অনলাইন মানি গেমৰ প্ৰচাৰ কৰিলেই খাটিব লাগিব 2 বছৰ পৰ্যন্ত কাৰাবাস অনলাইন মানি গেমক লৈ চৰকাৰে বলবৎ কৰিব নতুন আইন লেনদেনত জড়িত হলেই ব্যক্তি কোম্পানীয়ে ভৰিব লাগিব জৰিমনা ধনৰ লেনদেনৰ সুবিধা কৰা বেংককো বিধিব এই জৰিমনা অনলাইন গেম খেলিলেই পৰিব বিপদত আইনত পৰিণত হল অনলাইন গেম বিৰোধী বিধেয়ক ধৰা পৰিলেই 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড অনলাইন গেমৰ নামত জুৱা বেটিং এপো নিষিদ্ধ হ'ব যদি আপুনি মোবাইলত গেম খেলে তেন্তে এতিয়াই এই অভ্যাস বাদ দিয়ক নহলে 2 বছৰৰ জেল হ'ব পাৰে আপোনাৰ কাইলৈৰ পৰা 2 চকীয়া বাহন 4 চকীয়া বাহন আদি চলালে অতি সাৱধান 25,000 টকাৰ জৰিমনা নহলে 5 বছৰৰ জেল হ'ব পাৰে যদি এইবোৰ কাম নকৰে সিটবেল্ট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা লগতে 2 বছৰৰ জেল হ'ব পাৰে বাইকত 3জন আৰক্ষী উঠিলে 1,000 টকাৰ জৰিমনা খৰামুক্ত হৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা লগতে গাড়ীৰ পঞ্জীয়ন বাতিল হ'ব পাৰে আপোনাৰ 18 বছৰৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা লগতে 5 বছৰৰ জেল হ'ব পাৰে অভিভাৱকৰ 7 অক্টোবৰত সোমাব অৰুণোদয় আঁচনিৰ 1250 টকা পাবলৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব ৰেচন কাৰ্ড থাকিলে আছে কেইবাটাও ভাল খবৰ চাউলৰ লগতে চেনি দালি নিমখ আৰু গেছ চিলিণ্ডাৰ লাভ কৰিব অতি কম মূল্যত আজি এয়াই আছিল দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট যদি ভিডিঅ'টো এতিয়ালৈকে শ্বেয়াৰ কৰা নাই এতিয়া এটা শ্বেয়াৰ কৰিব ধন্যবাদ